এয়া ৰাতিপুৱাই কুহুমীয়া গৰম পানী এগিলাচ খাবলৈ লৈছোঁ। হেল্ল' এভৰিৱান, মই বন্দিতাই আপোনাক সকলোকে মই মোৰ নানা এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পানী খোৱাৰ পিছতে লাল চাহ লৈছোঁ, লাল চাহ আৰু বিস্কুট লৈছোঁ খাবলৈ। তাৰপিছতে গা পা ধুই আহি গোঁসাই ঘৰত সোমাইছোঁ, চাকি ধূপ জ্বলাইছোঁ। তাৰপিছতে ড্ৰাই ফ্ৰুটছ খাবলৈ লৈছোঁ। তাৰপিছতে ৰুটি খাইছোঁ। তাৰপিছতে কাম কৰা মানুহজনী আহিলে, কাম কৰা মানুহজনীয়ে কাম কৰি আছে। এয়া হৈছে আমাৰ টমি, তাৰ টোপনি ধৰিছে। এয়া সি শুব এতিয়া, এয়া শুবলৈ লৈছে সি। ৰুটি খোৱাৰ পিছত মোৰ ৰাতিপুৱা মেডিচিন আছিল, এয়া মেডিচিন খাবলৈ লৈছোঁ। তাৰপিছতে আপেল আৰু কমলা খাবলৈ লৈছোঁ। তাৰপিছতে দুপৰীয়া ভাত খাবলৈ লৈছোঁ। ভাত এয়া মাছৰ জোল আৰু ভাজি, এয়া পদুনা চাটনি। এয়া ভাতৰ লগত আছিলে এয়াই। দুপৰীয়া ভাত খাই হোৱাৰ পিছতো মেডিচিন আছিল, এয়া মেডিচিন খাবলৈ লৈছোঁ। এয়া আমাৰ চিকু বহি আছে আৰু এয়া হৈছে আমাৰ টমিয়ে ভাত খাই পেলাই পূৰা শুই আছে, ক'বই নোৱাৰে টোপনি। পানী যিহেতু খাই থাকিব লাগে, গতিকে মাজে মাজে মই এনেকৈ অকণমান পানী খাই থাকোঁ। ভাত পানী খাই উঠি অকণমান ৰেষ্ট ল'লোঁ, শুলোঁ অকণমান। তাৰপিছতে প্ৰ'টিন পাউডাৰ খাবলৈ লৈছোঁ। আৰু এইটোৱে আমাৰ উদ্দেশ্য যে আজি এই বিহুখন, এই যে আমাৰ অসমীয়া জাতি এটাৰ বিহু, এই যে কণ ল'ৰা ছোৱালীক খুব বুজা দৰকাৰ যে এইখন বিহুৱে আমাক এটা সমাজত আমাক স্থান দিয়ে, সেইটো আমাৰ মূল উদ্দেশ্য। তাৰপিছতে সন্ধিয়া এয়া চাহ বনাই আছোঁ, চাহ খাবলৈ। চাহ খাই হোৱাৰ পিছত এয়া বিয়াৰ ভিডিঅ' চাই আছোঁ, আমাৰ বিয়াৰ ভিডিঅ'কে চাই আছিলোঁ। এওঁ আৰু মই চাই আছিলোঁ। ভাত পানী খাই উঠি পেলাই এয়া দাঁত ব্ৰাছ কৰি আছোঁ। মই ভাত পানী খাই উঠি ৰাতি সদায় দাঁত ব্ৰাছ কৰোঁ আৰু অকণমান ভিতৰতে এনেকৈ খোজকাঢ়োঁ। ৰাতিও ভাত খোৱাৰ পিছত মেডিচিন আছিল, এয়া মেডিচিন খাবলৈ লৈছোঁ মই। এয়া এওঁ বহি আছে আৰু এওঁৰ ওচৰতে টমি পূৰা গাতে গা লগাই পূৰা বহি আছে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।